Hello dear students, আজি মই ৰিপৰ্ট ৰাইটিং এখন ৰিডিম ইয়াতে আৰু ৰিপৰ্ট ৰাইটিং কেনে ধৰণে মানে কি ৰুলছ আছে কেনেকৈ কৰিব লাগে এই সকলোবোৰ এই ভিডিঅ'ত মই কৈ দিম। তোমালোকে ভিডিঅ'টো চাই থাকিবা আৰু স্কিপ নকৰিবা। Hello dear students, first of all welcome to my channel. আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ য'ত আমি আগতে লেটাৰ ৰাইটিং কৰিছিলোঁ, দুখন মই কৰিলোঁ, মই ইতিমধ্যে দুখন কৰি দেখিছোঁ আৰু তোমালোকক মই ডিছক্ৰিপশ্যন লিংকত দি দিব চেষ্টা কৰিম। আৰু এতিয়া মই এখন ৰিপৰ্ট ৰাইটিঙলৈ আগবাঢ়িছোঁ। এই ৰিপৰ্ট ৰাইটিংখন কৰাৰ আগতে মই কেইটামান ৰুলছ ইয়াত কৈ দিম মই, যিটো অতি আৱশ্যক এখন ৰিপৰ্ট ৰাইটিং লিখাৰ বাবে। সেই ৰিপৰ্ট ৰাইটিং লিখাৰ বাবে সদায় মনত ৰাখিবা, তুমি যিবোৰ ইনফৰমেশ্যন দিয়া থাকে সেইটোৰ ওপৰতহে তুমি মানে ৰিপৰ্টখন বনাব লাগিব। যদি তোমাক দিয়ে হাজুত হৈছে বা তোমাক যদি নলবাৰীত এক্সিডেণ্ট হৈছে, তেতিয়াহ'লে তুমি যদি তাতে নলবাৰী জেগাত যদি লখিমপুৰ লিখি দিয়া, ইটছ ৰং, এইটো তোমাক কাটি দিব পাৰে। আৰু সেইকাৰণে তুমি যিটো ইনফৰমেশ্যন দিয়া আছে বা যিটো টাইম দিয়া আছে বা যিটো ডেট দিয়া আছে সেইটো ফ'ল' কৰিব লাগিব। লগতে তুমি কোনো চেঞ্জ তাত আনিব নোৱাৰা, কিন্তু তুমি এটা পাৰিবা কি তুমি সহজ সৰল ভাষাত লিখিব পাৰা বা তোমাৰ যিবোৰ ধৰ তুমি অলপমান বহলাই কিনে এক্সপ্লেইন কৰিবা, কিন্তু ইনফৰমেশ্যন যিটো থাকিব তুমি সেইটোক তুমি এক্সট্ৰা কৰি তুমি লিখিব নোৱাৰা। লগতে তোমাৰ যিটো তুমি ধৰ আমাক 10জন মানুহ মৰিছে যদি বা 15জন মানুহ মৰিছে, তুমি যদি তাত যদি ধৰ 20জন 25জন দিছা, সেইটোতো তোমাৰ মাৰ্কছ কাটিব, মানে তোমাক মাৰ্কছ নিদিবও পাৰে। কিন্তু সেইকাৰণে মই ইয়াত কেইটামান ৰুলছটো কৈ দিলোঁ তোমালোকক আগতেই, আৰু এতিয়া মই যোনখন আলোচনা কৰি মই সেইটোৰ আধাৰতে তোমাক কৈ দিম। ফাৰ্ষ্ট অফ অল কি মই লিখিছোঁ, ৰাইট এ ৰিপৰ্ট ফ্ৰম দ্য ফল'য়িং ইনফৰমেশ্যন। লোকেশ্যন হাজুত হৈছিল আৰু ডেট কিমান আছিল, ডেটটো আমাৰ মানে ডেটটো 15 আগষ্ট হয়, 15 অক্টোবৰ হয়। 15 অক্টোবৰ মোৰ মানে প্ৰিণ্টিং মিষ্টেক আছে ইয়াতে, 15 অক্টোবৰ আৰু টাইমটো 2:30 PM। কজ অফ এক্সিডেণ্ট মানে এক্সিডেণ্টৰ কাৰণ কি, এ বাছ কলাইডেড এট ফুল স্পীড উইথ এ ট্ৰাক। এখন বাছে এখন ট্ৰাকৰ লগত পূৰ্ণ গতিত মানে দ্ৰুত গতিত খুন্দিয়াইছে। ৰিজাল্ট মানে এই এক্সিডেণ্টৰ ফলত কি হৈছে ইয়াতে আমাক কৈ দিছে। নাম্বাৰ 1 দিছে, দ্য বাছ টাৰ্ণ অভাৰ, বাছখন বাগৰি গৈছিল। এ ষ্টুডেণ্ট নেম চন্দন দাস ৱাজ কিল্ড, এজন ষ্টুডেণ্ট নামটো হ'ল চন্দন দাস মানে মৃত্যু হৈছিল। 10 ইনজিয়ৰ্ড আৰু 10জনৰ আঘাতপ্ৰাপ্ত হৈছিল আৰু 2 চিৰিয়াছ আৰু 2জন একদম সাংঘাতিকভাৱে চিৰিয়াছ কণ্ডিশ্যনত আছিল। আৰু ফোন নম্বৰত দিছে আমাৰ দ্য ইনজিয়ৰ্ড টেকেন টু G.M.C.H, আৰু যিবোৰ আঘাতপ্ৰাপ্ত হৈছিল সিহঁতক G.M.C.H মানে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ স্থানান্তৰ কৰা হ'ল। এজিটেটেড পিপল ছেট দ্য বাছ অন ফায়াৰ, আৰু উত্তেজিত মানুহসকলে বাছখনক মানে জ্বলাই দিছিল, কাৰণ বাছখনৰ ভুল আছিল, যিহেতু তীব্ৰ গতিত চলাইছিল, বাছখনে খুন্দিয়াই দিছিল সেইকাৰণে। ইয়াৰ মই যিটো এটা লিখিছোঁ, এই যিটো ইনফৰমেশ্যন দিছে এইটো, সেই ইনফৰমেশ্যনৰ আধাৰত তাত পোনপ্ৰথমে আমি এটা টপিক লিখিব লাগিব, মানে এটা টপিক বনাব লাগিব। সেই টপিকটো লিখি কিনে আমি তাত কি আছে, কেনেকৈ হৈছে এক্সিডেণ্টটো, সেইটো আমি তাতে কৈ দিম। মই টপিকটো লিখিছোঁ এতিয়া এ ট্ৰেগিক ৰ'ড এক্সিডেণ্ট, মানে এটা ভয়াৱহ পথ দুৰ্ঘটনা। ইয়াৰে মই প্ৰথমতে তুমি দিব লাগিব কোনটো প্লেচত হৈছে, কিমান তাৰিখে হৈছে। আমি দিছোঁ হাজু আৰু লিখিছোঁ 15 অক্টোবৰ, মানে 15 অক্টোবৰৰ দিনা হৈছে, 15 অক্টোবৰৰ দিনা। ইয়াতে মই লিখিছোঁ, এতিয়া চাই থাকা তোমালোকে। ইট ৱাজ 2:30 PM অন 15 অক্টোবৰ, 15 অক্টোবৰৰ 2:30 বজাত দুপৰীয়া। এ ট্ৰেগিক ৰ'ড এক্সিডেণ্ট টুক প্লেচ এট হাজু, এটা ভয়াৱহ পথ দুৰ্ঘটনা হাজুত সংঘটিত হৈছিল। একৰ্ডিং টু আই উইটনেছ, মানে মানুহে দেখাৰ মতে বা মানে উইটনেছ হিচাপে, এ বাছ কামিং এট এ ফুল স্পীড, এখন বাছ পূৰ্ণ গতিত আহি আছিল। হিট এ ট্ৰাক, এখন ট্ৰাকক খুন্দিয়াইছিল। এণ্ড এট ৱান্স, আৰু তৎক্ষণাতে দ্য বাছ অভাৰ টাৰ্ণড অন দ্য ৰ'ড, আৰু বাছখন ৰাস্তাতে বাগৰি পৰিছিল। এ ষ্টুডেণ্ট নেম চন্দন বৰা, আৰু এজন ষ্টুডেণ্টৰ নাম চন্দন বৰা, ডাইড অন দ্য স্পট, থিতাতেই মৃত্যু হৈছিল। এণ্ড 10 আদাৰ পেছেঞ্জাৰ্ছ বিকেম ইনজিয়ৰ্ড, আৰু তাৰে 10জন ইনজিয়ৰ্ড হৈছিল মানে আঘাতপ্ৰাপ্ত হৈছিল। এণ্ড 2 অফ দেম ৱেৰ ভেৰি চিৰিয়াছ, আৰু তাৰে 2জন বহুত মানে টানিমুনি চলি আছে আৰু মানে চিৰিয়াছ কণ্ডিশ্যন। ইন এ মুমেণ্ট
তেনেকুৱা এটা সময়তে এ লাৰ্জ নাম্বাৰ অফ পিপল গেডাৰ্ড বহু সংখ্যক মানুহ তাত উপস্থিত হৈছিল মানে থুপ খাইছিল গেডাৰ্ড মানে থুপ খোৱা এণ্ড অকাৰ্ড আৰু কৰিছিল হিউ এণ্ড ক্ৰাই দেয়াৰ আৰু তাত হুলস্থুলৰ সৃষ্টি কৰিছিল মানে গোলমালৰ সৃষ্টি কৰিছিল মানে হাই উৰুলি কৰিছিল হিউ এণ্ড ক্ৰাই মানে গোলমাল কৰা বা হুলস্থুল কৰা দ্য ইনজিয়ৰ্ড পিপল ৱেৰ টেকেন টু GMC মানে দ্য ইনজিয়ৰ্ড পিপল ৱেৰ টেকেন টু গুৱাহাটী মেডিকেল কলেজ হস্পিটেল আৰু ইনজিয়ৰ্ড মানে আঘাতপ্ৰাপ্তসকলক গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত লৈ স্থানান্তৰ কৰা হৈছিল অন দ্য আদাৰ হেণ্ড অন্যহাতে মানে আনহাতে দ্য এজিটেটেড পিপল মানে এটি উত্তেজিত মানুহসকলে ছেট দ্য বাছ অন ফায়াৰ বাছখনক জুই লগাই দিছিল এইটোৱে আছিল আমাৰ মানে ৰোড এক্সিডেণ্টৰ ওপৰত যিটো মই ইনফৰমেশ্যন দিছিলোঁ আমাৰ ৰিপৰ্ট ৰাইটিং ইয়াত চোৱা মই যি ইনফৰমেশ্যন দিছোঁ চব ইয়াতে আছে কিন্তু মই এক্সট্ৰাও এটা লিখা নাই 15 অক্টোবৰ বা 2:30 PM মই 10 NGO আছে 10 NGO দিছোঁ কিন্তু ইয়াত মই বেলেগ একো দিয়া নাই সেইদৰে তোমালোকে যেতিয়া ৰিপৰ্ট লিখিবা তোমালোকে তেতিয়া কোনো ধৰণৰ এক্সট্ৰা ইনফৰমেশ্যন নিদিবা নহ'লে তোমালোকৰ মাৰ্কছ কাটাৰ বহু চান্স থাকি যায় আৰু কেইখনমান ৰিপৰ্ট ৰাইটিং লৈ আহিব চেষ্টা কৰিম লগতে মই কেইখনমান লোকেল ডেইলি নিউজ পেপাৰত লৈ কেনেকৈ লেটাৰ লিখে সেনেকুৱাও দি দিম তোমালোকে কানেক্ট হৈ থাকিবা লগতে ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিবা আৰু বেল আইকনটো ক্লিক কৰি দিবা যাতে সকলোবোৰ আপডেট তোমালোকে সোনকালে পাই থাকা লগতে আৰু মই যিটো মানে আগৰ লেটাৰ কেইখনৰ মই ডিছক্ৰিপশ্যন লিংক দি দিম সেইটো ক্লিক কৰি তোমালোকে ভিডিঅ'বোৰ চাই ল'ব পাৰা